দীপেনদা এই মোক বাটতে মানুহ এটা লগ পাই পেলাই এনেকুৱা ডাঙৰ প্ৰশ্ন এটা সুধিছি মই উত্তৰ দিব পৰা নাই নহয় এতিয়া কি ৰখি আছে তাতে কি মোক কৈছে তই একে লগতে উত্তৰটো দি যাবাহি দিছি আপুনি কওকচোন মোক কি মাইকী মানুহ আৰু মতা মানুহে কি কণী বেয়া পায় উকনি আকৌ কিবা কৈ পালো নেকি মই জানো মই কৈ যাম দিয়ক বেয়া চেনে পাব দিয়ক শুদ্ধই না অশুদ্ধই হ'লে কৈ পালোঙা হৈ থাকক দে দোস্ত মই আজি এনেকুৱা এটা ব্লগ বনাইছো আপোনালোকে দেখি একদম অবাক হৈ যাব বুজিছেনে নাই ৰাম এনেকুৱা জেগা লাইছ তই মানুহে লাজিব বুজিছনে নাই চালা বুলি এনেকুৱা জেগা লাইছি লাজটো কি হ'ল এই হিন্দী ফিল্মখনত যে বাহুবলী তাকে আজি ডাইলগটো মুখাস্ত হৈ গ'ল ইমান দিনে মোৰ মুখাস্ত হোৱা নাই আজি মুখাস্ত হৈ গ'ল দিয়ক কৈ দিয়ক কোনো নহ'লে শুনিবি শুনিম নিম্ৰা অকে থকা যিবোৰ আপুনি দিলিবু ভালে মুখাস্ত কৰি আহিব তুমি যদি মোৰ চকুলে চাহ থাকা ন মা কচম কৈছো এইটো ধৰকচোন পুখুৰীত জাপ মাৰি দিম কি পাগল জিম বুলি দিলে আকৌ জপিয়া দেখা নাই নেকি তই দেখা নাই নেকি কেইদিনমান হ'লেও নাথাকা তাপে লাগিল মাকা ধুই হেল্ল' ফ্ৰেণ্ডছ মানে এটা বিশেষ কথা ক'বলগীয়া আছিলে মইহে ক'ম আপুনি কিয় কয় তুমি কোৱা মই ক'ম আকৌ মানে কেছটো কি জানেনে বহুত মানুহে কৈছে কি তোমালোকে একেখিনি জেগাতে কিয় ভিডিঅ' বনাই থাকা কিয় বনাব লাগিব এনে যদি প্ৰশ্ন কৰে আমি কি উত্তৰ দিম শুনক মেইন কেছটো কিয় এনেকুৱা হৈছে গম পাইছেনে এইটো হৈছে বাৰী আৰু ইপেনে আছে পুখুৰী আচ্ছা খুৱাই দিয়া মেইন কেছটো ক'ত লাগি আছে শুনকচোন এতিয়া দুইজনে মানে এইকেইদিন অলপ নটটো ঢিলা হৈ আছে বহুত প্ৰব্লেম বুজিছে হাগা লাগিয়ে থাকে মই কৈছো ভিডিঅ' বনাব আহিলে হাগা লাগে মই বুজি পোৱা নাই এইবিলাক কোনোবাই কিবা কৈছে এনেকে নাজানো আৰু সেইকাৰণে কৈছো ইয়াত মানে আমি অকণমান হাগা মোটা মানে অলপ ভাল হয় অসুবিধাও হয় সেইকাৰণে মানে আমি ইয়াতে মানে এইকেইদিন ভিডিঅ' বনাই আছো মানে এখন বাৰী এইটো পুখুৰী হয় হাগি দিও পকৰটো তাতে ধুই দিওঁ নহয় জানো লাজ নকৰিব সত্যটো কৈ দিব না সেই বুলি কৈছো আকৌ মই আপোনালোকে জানি লওক আমাৰ প্ৰব্লেমত আমাৰ তেতিয়া আমাৰ মানে নট কেইটা টান হ'ব কথা দিছো আমেৰিকাত গৈ ভিডিঅ' বনাম মাক নহয় নেকি 100% গেৰাণ্টি বুজিছে ৰ'ব কিন্তু এইখিনি যে ক'লো আপোনালোকে বেয়া নাপাব মোৰ হাগা দিছি বুজিছে লাইক কমেণ্ট শ্বেয়াৰ একে ছাবস্ক্ৰাইব কৰি ল'ব